সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰো। মোৰ প্ৰথম পৰিচয় সাংবাদিক, আপোনালোক সাংবাদিক। ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ, য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন। গতিকে আমাৰ যি তথ্য যোগান ধৰিছে, গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন। আজি মই কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ। আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম, কিন্তু মোৰ কনফিডেন্স বৃদ্ধি পাইছে। মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰো যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে, সেইটো কোনো মিছা কথা, এইটো কোনো কথা নহয়। মই ভাবিছোঁ আজি যাক যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল। আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব, SITৰ সন্মুখত আজি আহি কথা ক'বলৈ সুতাব লাগিছে। আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ, আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে, আমি দাবী উত্থাপন কৰিছোঁ। এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলাই, ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলাই। কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক, এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক, যাতে সঠিক বাতৰি সন্মুখলৈ আহে। আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে, কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব, আৰু কোনো ক্ষেত্ৰতে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব। সেইখিনি আমাৰ পৰা কিছু পৰামৰ্শ লৈছে, আমি বিভিন্ন পৰামৰ্শ দিছোঁ। মই এই পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব, কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয়। কিন্তু আমি যি পৰামৰ্শ দিছোঁ, আপোনালোকে যিটো বিচাৰিছে, অসমৰ ৰাইজে যিটো বিচাৰিছে, আমি তেনেকুৱা পৰামৰ্শ দিছোঁ। আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায়। জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল। কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে, যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন। ইয়াৰ বাবে দায়ী কোন? শ্যামকান্ত মহন্তই কিয় ব্যৱস্থা নললে? সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম, যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনাৰ গোটেইখিনি জানিব বিচাৰে, ৰাইজেটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিয়োগ কৰিব, সাংবাদিক মেল অনুষ্ঠিত কৰিব, সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য? আৰু আমি কৈছোঁ যে 90 ডেজৰ চাৰ্জশ্বিট দিব। এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে, জুবিন গাৰ্গ এনেকৈ কৰা হৈছে। তেওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে। হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে, হয়তো কাৰোবাৰ হত্যাৰ ধাৰা সন্নিৱিষ্ট হৈছে। তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছোঁ। গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম। আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই, গতিকে কোৱাটো উচিত নহ'ব। আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই। আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবোঁ। তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ, আমাকতো ক'লে নহ'ব, আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে ভালভাৱে গৈছে। আমাৰ ইয়াতো দাবী উত্থাপন হৈ আছে যে SIT টিম কিয় নাযায়, বহুতে সেই কথা কৈছে। ছিংগাপুৰৰ আচলতে 11 গৰাকী ব্যক্তিৰ ভিতৰত 10 গৰাকী ব্যক্তিয়ে ইতিমধ্যে 7 গৰাকী আহিছে আৰু 3 গৰাকী অহাকালি আহিব। অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে, আৰু তেওঁলোকৰ ভাষ্যৰ যি কোৰবৰেটিভ যিখিনি এভিডেন্স, সেইখিনিৰ লগত আগতে থকা যিবিলাক ভিডিঅ', এই গোটেইবিলাক কোৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্তলৈ আহিব। দ্বিতীয়তে মই আগতেই কৈছোঁ যে SIT তালৈ কিয় যোৱা নাই, সেই কথাটোৰ ব্যাখ্যাত তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে, এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে, আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে। আজি ৰাতিপুৱা মেইলখন আহিছে, আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব, তেওঁলোক কোন যাব, তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে। তেওঁলোকে সেইমতে উত্তৰ দিছে। তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে, যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে। আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব। ইতিমধ্যে অনুমতি বিচাৰিছিল। আমাৰ গোস্বামীদেৱে কৈছে যে আজি ভাল খবৰ, এইটো আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে, আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে। এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে। গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো আচল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা যায়। আৰু ৰাইজলৈ যিহেতু আপোনালোক 6 গৰাকী ব্যক্তি আছিল, ৰাইজে আপোনালোকৰ মুখলৈ বৰ আগ্ৰহে চাই আছে। আপোনালোকে ওলাই আহিলে ৰাইজলৈ স্পষ্টভাৱে এই গোটেই ঘটনাক লৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব যে ৰাইজে মুখলৈ চাই আছে আপোনালোকৰ? এতিয়া হৈছে আমাক যিবোৰ কথা কৈছে সেইবোৰ কথাৰ ভিত্তিত নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ। কিন্তু মই ভাবোঁ যে জুবিনৰ ন্যায় দিবলৈ কেৱল কথাৰে নহয়, আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিটলৈ। সমগ্ৰ অসমবাসীয়ে দাবী জনাব লাগে, আমিও দাবী জনাইছোঁ। চাৰ্জশ্বিটখন যাতে কঠোৰ হয়, সেই চাৰ্জশ্বিটখনৰ পৰা যাতে কোনো খাই যাব নোৱাৰে, সেইটো আমি বিচাৰিছোঁ। অসমৰ ৰাইজক আমি এইটো কওঁ
আমি বাৰে বাৰে এইটো কৈছো যে জুবিনে ন্যায় পাব লাগে আৰু সাক্ষীত যাতে কঠোৰ হয় তাৰ বাবে আমি সকলোৱে আমি এটা কথা স্পষ্ট কৰি কৈ দিছো যে চাৰ্জশ্বিটখনত অকল পোষ্টমৰ্টম ৰিপৰ্ট নহয় পোষ্টমৰ্টম ৰিপৰ্টৰ লগতে কি নেগলিজেন্সি হৈছে কিহৰ কাৰণে আজি আমি জুবিনক হেৰুৱালো সেই কথাখিনি স্পষ্ট হ'ব লাগিব আৰু সেই স্পষ্ট হবে মানুহৰ মাজত আমি জানিব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে জানিব লাগিব যে এই যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনৰ পৰাই আচলতে যিজন দোষী তেওঁক সাব্যস্ত কৰি তেওঁক উচিত শাস্তি দিয়া হৈছে আৰু সেইখিনি আমাৰ ৰাইজৰ কথা ৰাইজৰ যিখিনি কথা আমি সাহসেৰে সৈতে মই আকৌ কৈছো আমি সাহসেৰে সৈতে মুখামুখি আমি সাহসেৰে সৈতে এই কথাখিনি গাই কৈছো আৰু আমি আৰু ইতিমধ্যে উকিলৰ লগতো আমি আলোচনা কৰিছো যে এনেকুৱা ধৰণৰ কথাৰ ফলত কেছটো দুৰ্বল হ'ব পাৰেনি কাৰণ আমি সেই বিষয়ে সচেষ্ট আছিলো কিন্তু এটা কথা যে আমাৰ লগত কেছৰ বিষয়ে বা তদন্তৰ বিষয়ে मोनसे फोसावथाय बेचलर अफ भकेशनेल नार्सिं केयार लानो गोसो गुदुं लाइमोनफोरनि थाखाय मोनसे गोजोनथाव खौरां बाक्सा जिल्लानि सिङाव थानाय बरमायाव रुरेल इन्स्टिट्यूट अफ हेल्थ साइन्स ग्रुप अफ भकेशनेल नार्सिं एडुकेशनाव बेचलर अफ भकेशनेल नार्सिं केयारनि थाखाय मुं थिसननाय एबा एडमिशना सोलिगासिनो दं बेचलर अफ भकेशनेल नार्सिं केयाराव मुं थिसननो थाखाय फरायसाया जायखिजाया स्ट्रिमनिफ्राय एचएस आनजादखौ उथ्रिनाय जानांगोन लोगोसे बे बेचलर अफ भकेशनेल नार्सिं केयारनि सार्टिफिकेटनि भेलुआ डिग्री लेभेलनि समान आरो बे डिग्रीखौ स्कप ग्लोबल स्किल इउनिभार्सिटी भोपाल मध्य प्रदेशनिफ्राय होनाय जागोन गुबैयै भकेशनेल नार्सिंनि सायाव बे बेचलर अफ भकेशनेल नार्सिं केयार कोचिंखौ होनाय जायो आरो बे कोचिंआ जोबखांनायनि उनाव नोंथाङा सरकारि साख्रि कर्परेट साख्रि आरो प्राइवेट साख्रि मोननायनिबो सुबिदा दं बिनि अनगायैबो बे कोचिंआ जोबखांनायनि उनाव प्लेसमेन्ट साख्रिनिबो सुबिदाखौ नोंथाङा मोननो हागोन बिनिखायनो जाय बिथांमोना बे बेचलर अफ भकेशनेल नार्सिं केयार कोर्सखौ खालामनो गोसो थाबैनो नैबे 8723035865 जानबुं नम्बराव सुराद लानानै गावनि मुंखौ थिसननो हागोन खुलुमबाय आं नोंथांमोननो दिनै बे भिडिअनि गेजेरजों जोबोर मोजां मोनसे खौरां फोसावनो थाखाय लाबोनाय जादों जोंनि बाक्सा जिल्लानि सिङाव थानाय बरमायाव रुरेल इन्स्टिट्यूट अफ हेल्थ साइन्स ग्रुप अफ भकेशनेल नार्सिं एडुकेशनाव बेचलर अफ भकेशनेल इन नार्सिं केयारनि एडमिशना सोलिगासिनो दङ आरो बेयाव एडमिशन लानो थाखाय स्टुडेन्टआ जायखिजाया स्ट्रिमनिफ्रायनो 12 पास जानाय जानांगोन आरो बेनि सार्टिफिकेटनि भेलुआ ग्रेजुएट लेभेल एबा डिग्री लेभेलनि समान आरो बे डिग्रीखौ स्कप ग्लोबल स्किल इउनिभार्सिटी भोपाल मध्य प्रदेशनिफ्राय होनाय जागोन स्पेशली भकेशनेल नार्सिंनि सायाव बेस खालामनानै बे कोर्सखौ होनाय जायो कोर्स कमप्लिट जाखांनायनि उनाव गभर्नमेन्ट जब कर्परेट जब आरो प्राइवेट जबजों लोगोसे फार्दार मास्टार डिग्री खालामनो गोसोब्ला खालामनोबो हायो आरो बेयाव कोर्स कमप्लिट जाखांनायनि उनाव प्लेसमेन्ट जबनिबो सुबिदा दङ बिदिब्ला एथ' मोजां सुबिदाखौ जों मानो जोंनि आखाइनिफ्राय बारग'होनो जाय बिथांमोना बे कोर्सखौ खालामनो गोसो होनाय नाम्बाराव थांनानै थाबैनो कन्टेक्ट खालामदो आरो गावनि सिटखौ बुक खालामनानै गावनि फिउचारखौबो ब्राइट खालामदो थेंक इउ